হেল্ল' এভৰিৱান, কি খবৰ? মই ৰিচা অন্য এটা ভিডিঅ'লৈ আকৌ আহিলোঁ আপোনালোকৰ আগত। আৰু একদম ল'ৰা স্কুলত থ'ব আহিলোঁ। আহি লৈ মানে ঘৰত একো নাখালোঁ আৰু একদম লগৰকেইজনীয়ে কৈছে সিহঁতেও ঘৰত একো নাখালে, চাহো নাখালে, কৈছে ব'লা আমি পুৰি খাই আহোঁ। তাৰপিছত মই ক'লোঁ অঁ ব'লা, নৰলোৱে। তাৰপিছত আমি পুৰি খালোঁ। খাই অহাৰ পাছত লগৰজনীয়ে ক'লে মই পূজা কাপোৰ ল'ম, মানুহজনে দিলেই বোলে। তাৰপিছত তাই কৈছে নাই, মই মানে নিজৰ ফালৰ পৰা তাই এযোৰ কাপোৰ ল'ব। এইফালে এনেকৈ কুৰ্তা চাই আছে। এইযোৰ কটনৰ কুৰ্তা যে মোৰ ভাল লাগিছিলে, মানে এক ছেট আৰু ইফালে চাওকচোন একদম পূজাৰ মানে আয়োজন চলিয়ে আছে। ইফালে পেণ্ডেল মানে তৰি আছে, মানে হৈছেগৈ আৰু ভাল লাগিছে পেণ্ডেলটো। আৰু ইফালে আমি আহিলোঁ মানে কেপেনা ক্লিপ এনেকৈ কিবা কিবি ল'বৰ কাৰণে সোমালোঁ আমি দোকানত। তাৰপিছতে চাওকচোন জুবিনদাৰ মানে কি ক'ম আৰু বহুত দুখ লাগি আছে, এতিয়াও মানে পাহৰিব পৰা নাই। কি কৈছা? অঁ, স্কুল বন্ধ। আমি ডাইৰেক্ট মাৰ ঘৰলৈ আহিলোঁ। মায়ে মানে কৈছে ভাত খাবৰ কাৰণে দুপৰীয়া ইয়াতে আহিবা। তাৰপিছত আহি পাই মানে একদম মানে আলুৰ চপ বনাই আছে। অ' মাই গড, মোৰ বহুত ফেভৰেট হয়। তাৰপিছত এয়া চাওকচোন একদম গৰম গৰম, ইমানেই মানে মনটো মানে কি ক'ম আৰু, মই ৰখিবই নোৱাৰিলোঁ, এটা খাই দিলোঁ। আৰু এইফালে এয়া বনাই আছে। মই আলু চপটো মই বহুত ভাল পাওঁ, মানে কি আলুৰ বস্তুটোৱে মই আলুৰ জিঅ'ত নিদিয়ে মই বহুত ভাল পাওঁ। আৰু এইফালে একদম পোলাও বনাই থৈ দিছে। পোলাও মোৰ ফেভৰেট হয়। তাৰপিছত এয়া মাংস পূৰা ভুনা কৰি থৈ দিছে। আৰু এইফালে মই মানে ভোক লাগি আছিলে ন, তাৰপিছত নৰলোৱে আৰু এয়া একদম লৈ মানে যেনেকৈ খাওঁ তেনেকেই দেখাই দিছোঁ দেই, ইমান ষ্টাইলত কৰি থকা নাই আৰু একদম মই নৰখিলোৱে, একদম খাই দিলোঁ। আৰু কি ক'ম আৰু, নিজৰ মাৰ কাৰণে হয়নে নহয়, ঘৰত মানে যিয়ে নবনাওক মানে অলপ কিবা এটা হ'লেও মোক মাতিবই খাবৰ কাৰণে, যিমানেই যি নহওক। মানে মই নাখালে আম্মাই কয় আমি খোৱা নিচিনা নাপাওঁ, সেইটো কাৰণে মোক মাতিবই আৰু মই একদম আহিয়ে যাওঁ আৰু খাবৰ কাৰণে। আৰু এইটো কথা যাৰ মাক নাই সিহে সেইটো কথা অনুভৱ কৰে। খাই বৈ হৈ গ'ল, তাৰপিছত একদম আৰু এতিয়া খাই বৈ হৈ গ'ল আমাৰ। খাই এতিয়া অলপ বিচনাত বহিছোঁ। আৰু আমাৰ একদম বাৰান্দাত চলি আছে আমাৰ লুডু লাভাৰ। একদম লুডু বুলি কৰিলে সিহঁতে পাগল। একো মানে কাম বন কৰি সিহঁতে মানে একদম বাৰান্দাত পূৰা লুডু খেলাত ব্যস্ত। মোকো খেলিম বুলি কৈছে। কেতিয়াবা ভাল পাওঁ, কেতিয়াবা বেয়া পাওঁ। আৰু এতিয়া মানে মন যোৱা নাই, মই বোলো তোমালোকে অলপ খেলি লওঁ, মই অলপ পাছত খেলিম। আৰু তামোল মেইন দেই, মই তামোল একদম ভাত খাই লৈ তামোল অলপ খাব লাগিব, তেতিয়াহে মানে ভাল লাগে। আৰু আমাৰ ইফালে কি কৰি আছে দেখাম দেই। এইফালে এয়া তাই কেমেৰা সন্মুখত আহিব এনেকুৱা লাজ কৰে কিয় নাজানো, কিন্তু একদম ভিডিঅ' আকৌ ইনষ্টাগ্ৰামত ভিডিঅ' বনাই ফটো মাৰে, কিন্তু কিয় এতিয়া কেমেৰাত নুঠে তাইহে জানে। কলেজৰ পৰা আহি এতিয়া ভাত খাই বহি আছে। আজিৰ পৰা এনেও কলেজ বন্ধ, এসপ্তাহ লৈ একদম ঘৰতে আৰু এই ঘৰৰ বাহিৰে তাই ক'তো নাযায়।